हेलो फ्रेंड्स मैं पम्पी और आपनालोके चाइছে पम्पीज किचन मैं पुनर्बार आपनालोक सकलोके पम्पीज किचनলৈ आदरणी जनाइছো मैं जे आपनालोকৰ মাজত বেলেগ এটা ৰেচিপি লৈ আহিছো ৰেচিপিটো ইজি হয় বাট খাবলৈ বহুত টেস্টি হয় আৰু বহুতে হয়তো বনাবলৈ জানে আৰু কিছুমান মানুহে নাজানে গতিকে মই ইজি ৰেচিপিটো শেয়াৰ কৰিছো তেন্তে আহকচোন চাও ৰেচিপিটো কি মই ৰেচিপিটো আজি দিম কণবিলাহীৰ চাটনি বুলি ক'ব পাৰে বা টক বুলিও ক'ব পাৰে কণবিলাহীৰ টেঙা আৰু মিঠাৰ এটা সোৱাদ লগা ৰেচিপি তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো মই ইয়াত লৈছো আধা বাটি মান কণবিলাহীখিনি মই এতিয়া ধুনিয়াকৈ বাছি পানীৰে দুবাৰকে ধুনিয়াকৈ ধুই লৈছো ডাঙৰ সাজৰ এটা পিয়াজ স্লাইস কৰি কাটি লৈছো তিনিটামান কেঁচা জলকীয়া মই মাজেদি ফালি লৈছো আৰু লগত মই মছলা হিচাপত লৈছো জিৰা গুৰি ধনিয়া গুৰি জলকীয়া গুৰি হালধি গুৰি আৰু অলপমান নিমখ মই কেৰাহী এখনত তেল দি দিছো আৰু এতিয়া প্ৰথমতে মই পিয়াজখিনি দি দিছো আৰু জলকীয়াখিনি দি দিম কাটি থোৱা জলকীয়াখিনি আৰু পিয়াজখিনি মই অলপ টাইম ভাজি লম আৰু এতিয়া মই বিলাহীখিনি দি দিছো বিলাহীখিনিত মই অলপমানো পানী ব্যৱহাৰ নকৰো আজি যেহেতু কণবিলাহীৰ ভিতৰত যথেষ্ট পৰিমাণে পানী থাকে আৰু ভিতৰৰ গুটিখিনি বা পানীখিনি মই পেলাই দিয়া নাই সেইখিনি পৰাই ধুনিয়া টেঙা এটা ভাব ওলাই বহুত ভাল লাগে খাই এয়া চাওক অলপ মই গলাই দিছো আৰু এতিয়া মছলাখিনি এড কৰি দিছো নিমখৰ সৈতে গুটিখিনি মছলা এড কৰি দি মই আকৌ ভালদৰে লৰাই অলপ টাইম ভাজি থাকিম এনেদৰে প্ৰায় 2-3 মিনিট মান টাইম ধৰি মই ভাজি আছো মছলা দি এতিয়া মই অলপ চেনি দি দিছো চেনিখিনি দিলে সোৱাদটো বহুত পৰিমাণে বাঢ়ি যায় বহুত ভাল লাগে খাই টেঙা মিঠাৰ এটা সোৱাদ লগা ৰেচিপি গতিকে চাওকচোন এনেকুৱাকে যদি আপোনালোকে চেনি দি বনাই খোৱা নাই বনাই খাব আৰু মোক জনাব কেনেকুৱা পাইছে গতিকে এয়া মোৰ চাটনি প্ৰায় ৰেডি হৈ গল আৰু 2 মিনিট মান এনেকৈ ভাজি আছিলো মই এয়া চাওকচোন মই প্লেট এখনত উলিয়াই দিছো কিমান অকমান সময়ৰ ভিতৰতে কণবিলাহীৰ এনেকুৱা টেঙা আৰু মিঠাৰ সোৱাদ লগা ৰেচিপি এটা বনাব পাৰি আমি অতি কম সময়ৰ ভিতৰতে আৰু বেছি একো বস্তুৱে নালাগে গতিকে ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল বাটনটো প্ৰেছ কৰি থব যাতে মোৰ যিমান ভিডিও দিও সকলোখিনি আপুনি সকলোৰে আগত গম পায় আৰু চাব পাৰে গতিকে আজিলৈ এইখিনিয়ে বেলেগ এটা ভিডিওৰ সৈতে আকৌ লগ পাম গোটেইখিনি ভিডিও চোৱাৰ বাবে বহুত ধন্যবাদ বাই বাই থ্যাংক ইউ